আজি পূজা বতৰ হ'লেও আমি এতিয়া ফাৰ্নিচাৰ বস্তু দিব যাম দুলীয়াজন আৰু ভাদৈ পাচলি দুবাৰ যাব লাগিব। তো ভিডিঅ'টো আপোনালোকে চাই থাকিব। এতিয়া আমি ফাৰ্নিচাৰ বস্তু দি থৈ আহিলোঁ, যিহেতু CSFৰ মানে কেম্পত আছিলে ন, আৰু পাৰ্মিট নোলোৱাকৈ ভিডিঅ' কৰিবলৈ বেয়া লাগে, সেইকাৰণে ভিডিঅ' নকৰিলোঁ। আমি এতিয়া ঘূৰি আহিছোঁ 11টা বজাতে যোৱা, আৰু মানুহবিলাকে মানে নুবুজে 3-2 মহলীয়া ওপৰত আমি বস্তু উঠাব লাগে, গধুৰ বস্তু, সেইকাৰণে সময়টো বহুত লাগে ন দীপক দা। কষ্ট দিয়ে আমাক, আমি 3জন আৰু বস্তু নিবলৈ বহুত কষ্ট হয়, তো মানুহবিলাকে অকণমান বুজিব লাগে। এতিয়া আমি মধুটিং পালোঁহি। মধুটিঙত কেনেকৈ পূজাৰ মণ্ডপটো বনাইছে আপোনালোকক দেখাম, যিহেতু পূজা বতৰ, আৰু পূজাত মানে দীপক দা ছুটি নাই ন? ছুটিটো নাই, ছুটি নাই, সেইকাৰণে আমি দুমাদুম মানে ফাৰ্নিচাৰবিলাক পেলাই লৈছোঁ। আৰু মধুটিঙৰ গেট বনাই আছে পূজাৰ গেটত, এইটো ষ্টাইলত বনাব। এতিয়া ফিনিচিং হোৱাই নাই, টাইম লাগিব। এতিয়াই গাড়ী যাম, পূজাত আৰু গাড়ী যাম হ'ব। আপোনালোকে দেখিছে পূজা মণ্ডপটো বহুত ধুনীয়া বনাইছে। এইটো কেদাৰনাথ মন্দিৰ নিচিনা বনাইছে, আৰু ভালে আছে। কেদাৰনাথ মন্দিৰ আমি ইয়াতে দৰ্শন কৰিম নহয় জানো? ধুনীয়া বনাইছে আৰু ভাল লাগিব। পূজাৰ দিনা আপোনালোকক দেখাম। মজা লাগিছে ন দীপক দা? একদম মজা লাগিছে। চাব আহিব লাগিব ন? চাব আহিব লাগিব। মানে ৰাস্তাটো চাওক আপোনালোকে, বেয়া কি বনালে, আজি 2-3 বছৰ আগত বনাইছিলে। ৰাস্তাটো বহুত বেয়া। আচলতে ঠিকাদাৰবিলাকে বেয়া নে কিয়ে না ক'ব নোৱাৰোঁ, মানে বহুত গাঁত বহুত টাইম লাগে ন দীপক দা? ইয়াত বহুত টাইম লাগে। দেখিছে আপোনাৰ কিমান গাঁত। আমাৰ এইফালে বেছি মানে কৰে ঠিকাদাৰবিলাকে, কিমান লছ দিছে, কিমান গাঁত চাওক, কিমান গাঁত। এখন মধুটিং নাই, ইমান ৰাস্তা বেয়া আমাৰ এইফালে। বছৰমান আগত বনাইছিলে ৰাস্তাটো, ইমান বেয়া। তাত টুকিম এতিয়া। চাৰিআলি পালোহি, এইটো লাইট জ্বলিব, গেটখন দিছে। চাৰিআলি পূজা মণ্ডপ পামি এতিয়া। চাইডে মানে লাইটিং লোৱা আছে, চব দীপক দা ফাৰ্নিচাৰত কাম কৰি ভাইটি। কি নাম তোমাৰ? মানৱজ্যোতি গগৈ। কিমান দিনৰ পৰা কাম কৰি আছে ফাৰ্নিচাৰ দোকানত? 2 মাহ। অঁ, শিকিছা নাই কামবোৰ? শিকিছোঁ। শিকিব লাগিব তেতিয়া। আমাৰ স্থানীয় লোকেল অসমীয়া ল'ৰাবোৰে এইবোৰ কাম কৰিব লাগে, শিকিব লাগে। কেনেকুৱা লাগিছে কাম কৰি? ভালেই লাগিছে। ভালে লাগিছে, ভালকৈ কাম লাগিবা। এতিয়া আমি দুলীয়াজনৰ পৰা আহিলোঁ। এতিয়া আমি চাৰিআলি পূজা মণ্ডপ পাম, আপোনালোকক দেখাম পূজা মণ্ডপটো কেনেকৈ বনাইছোঁ। পূজা চাব আহিবি নাই? চাব আহিম। কেতিয়া ছুটি দিব মালিকে? দেওবাৰে দিব। দেওবাৰ বা সোমবাৰে। সেইদিনানে মানে পেমেণ্ট পাতি দিয়া হ'ব নেকি? পেমেণ্ট পাতি দিয়া হ'ব। কেইদিন ছুটি দিছোঁ? ছুটি মালিকেতো এদিন দিম কৈছে, মই বেছিকৈ ল'ব লাগিব। কেলৈ? ছোৱালী তোৱালী লগ কৰিব আছে নেকি? ছোৱালী নাই, পূজা চাব লাগিব যে। ডেকা ল'ৰা কথা ক'ব নাই, ছোৱালী তোৱালী লগ কৰিব আছে নেকি? সেইটো কাৰণে 1-2 দিন। ক'ত চাবা, তিনিচুকীয়া না ক'ত? ডিব্ৰুগড়তো যাব পাৰোঁ। মাহীহঁতৰ আছে। মাহীহঁতৰ নাম এনেই কৈছে, ডেকা ল'ৰা কথা ছোৱালী লগ কৰিব আছে। মই চব গম পাইছোঁ, ডেকা ল'ৰা ছোৱালী থাকে আজিকালি। দেখিছে চাৰিআলি পূজা মণ্ডপটো লাগি আছে কাম, ধুনীয়া লাগিছে। এতিয়া যাম পাঁচআলি, একদম মালনী কোনটা আন্ধাৰ হৈ গৈছে। লাষ্ট ট্ৰিপ একেবাৰে। এই মিস্ত্ৰীখিনি সুস্থি আছে, এইফালে কাম চলিয়ে আছে। তই সুস্থি, 1 নম্বৰ সুস্থি। তইতো সুস্থি আছে বহুত। ইমান দেৰিলৈকে কাম কৰি আছ ৰাতিলৈকে, মাল নিব লাগে। এতিয়া তহঁতৰ লগতে মোৰো দেৰি হৈছে ন?
দে সোনকালে লাগ বোলে দীপক দা মালকিন কাম চোৰ একেবাৰে মানুহ চাব দিয়ে ই ডেকালৈ চাই থাকে এতিয়া আমি পাই গ'লোহি বস্তু নমাই দীপক দা ঠিক কৰিলে এতিয়া ভিতৰত ফিটিং কৰি আছে মানে এতিয়া মই ওপৰলৈ গৈছোঁ ওপৰত দীপক দা ঠিক ফিটিং কৰি আছে মানে দৰ্জা চফাই মজা ষ্টাইল যিমানখন আপোনালোকে দেখিছে যিমানবিলাক ফাৰ্নিচাৰ বস্তু চব দীপক দাই বনোৱা নাই চব সকলো এইখন এইটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰিব ধুনীয়া আমি এনা দীপক দাই বনাইছোঁ এটা মন্দিৰ শ্ৰীকৃষ্ণ দেখিছোঁ পুৰা আন্ধাৰ হৈ গ'ল এতিয়া 7:30 হৈ গ'ল তাৰ ৰাতিপুৱা ওলোৱা এতিয়ালৈকে ভাগৰৰ মন দীপক দা ভাগৰ লাগি গ'ল পাই নাই এতিয়া কি কৰিবি এইটোৱে ড্ৰাইভাৰ জীৱন নিজৰ কৰ্মটো নিজে কৰি আছোঁ ন দীপক দা কষ্টৰ বিনিময়ত কিবা এটা পাম আৰু নহয় তই ভিডিঅ'টো এতিয়া ইয়াতে থৈছোঁ ৰাখিছোঁ সামৰিছোঁ আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব দেই